যিসকলৰ কোনো আইডিঅলজি নাই, এক আইডিঅলজি নাই, যিসকলৰ কোনো এক আদৰ্শ নাই, সেইসকল আকৌ একত্ৰিত হ'ব কেনেকৈ? যিসকলৰ কোনো আদৰ্শ নাই, এক আদৰ্শ নাই, এক আইডিঅলজি নাই, তেওঁলোক একতাৰ ছত্ৰছায়াত কেনেকৈ আহিব? এইটো আপুনি বিশ্বাস কৰেনে? অসম্ভৱ। একতাৰ ছত্ৰছায়াত আহিবলৈ হ'লে প্ৰথমে আদৰ্শ এক হ'ব লাগিব, আইডিঅলজি এক হ'ব লাগিব। আদৰ্শ আইডিঅলজি যদি এক নহয়, তেতিয়াহ'লে কেতিয়াও একত্ৰিত হ'ব পৰা নাযায়। এতিয়া ইয়াত চাওক, কিছুমান আছে আলুৰ আদৰ্শ লৈ চলি আছে, কিছুমান আছে পিঁয়াজৰ আদৰ্শ লৈ চলি আছে, কিছুমান আছে ভেন্দিৰ আদৰ্শ লৈ চলি আছে, কিছুমান আছে বেঙেনাৰ আদৰ্শ লৈ চলি আছে। প্ৰত্যেকৰ আদৰ্শ বেলেগ বেলেগ। ইজনে সিজনৰ আদৰ্শ নামানে, সিজনে ইজনৰ কথা নুশুনে, এজনৰ পথ বেলেগ, সেইজনৰ পথ বেলেগ। তো আমাৰ মাজত যদি এনেকে ধৰণৰ পথ বিচাৰধাৰা বেলেগ বেলেগ হয়, তেতিয়াহ'লে আমি একত্ৰিত হ'ব পাৰিম জানো?